নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মিৰু পিভিএছলৈ। আৰু আমি আপোনালোকৰ বাবে আজি লৈ আহিছোঁ এটা স্পীচ, আৰু স্পীচটো আছে 14 নৱেম্বৰ শিশু দিৱসৰ ওপৰত। আৰু যেনে শিশু দিৱস জৱাহৰলাল নেহৰু দেৱৰ জন্মদিনত পালন কৰা হয়, আৰু সেইটো মোৰ বাবে এটা বিশেষ দিন, যিহেতু সেইদিনা মোৰ জন্মদিনো। বাৰু যি কি নহওক, আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গো ষ্টাৰ্ট। প্ৰতি বছৰৰ 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰি অহা হৈছে। শিশু দিৱস জৱাহৰলাল নেহৰুৰ জন্মদিনত পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ চহৰত জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল কমলা নেহৰু। আৰু তেখেতৰ দেউতাক মতিলাল নেহৰু এজন প্ৰখ্যাত আইনজীৱী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেত এগৰাকী উল্লেখনীয় নেতা আছিল। তেখেতৰ দেউতাকে আইন ব্যৱসায়ত যথেষ্ট উপাৰ্জন কৰিছিল, আৰু ফলস্বৰূপে তেখেতে এটি আঢ্যন্ত জীৱন যাপন কৰিছিল। মতিলাল নেহৰুৱে এগৰাকী ইংৰাজ মহিলা আয়াক পুত্ৰ জৱাহৰলালক চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। 5 বছৰ বয়সত জৱাহৰলাল আয়াৰলেণ্ডৰ প্ৰসিদ্ধ অধ্যাপক ব্ৰুকছ চাহাবে ঘৰতে প্ৰাথমিক শিক্ষা প্ৰদান কৰে। শিশু অৱস্থাতে জৱাহৰলাল নেহৰুক সংস্কৃত আৰু উৰ্দু ভাষাৰো শিক্ষা ঘৰতে সংস্কৃত ভাষাৰ এগৰাকী পণ্ডিত আৰু এগৰাকী মৌলবীয়ে প্ৰদান কৰিছিল। বিদ্বান ব্যক্তি ৰূপে পৰিচিত ঘৰুৱা শিক্ষকৰ জৰিয়তে লাভ কৰা শিক্ষাৰ জৰিয়তে ল'ৰালি কালত জৱাহৰলাল নেহৰুৱে নিজকে এজন মেধাৱী ছাত্ৰৰূপে গঢ় দিয়াৰ এক সুযোগ লাভ কৰিছিল। 1905 চনত 14 বছৰ বয়সত মতিলাল নেহৰুৱে পুত্ৰ জৱাহৰলালক ইংলেণ্ডৰ বিখ্যাত হেৰো স্কুলত নামভৰ্তি কৰি দিয়ে। হেৰো স্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি পাছত জৱাহৰলাল নেহৰুৱে প্ৰথমে ইংলেণ্ডৰ ট্ৰিনিটি কলেজ আৰু ইয়াৰ পাছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰি বিজ্ঞানৰ স্নাতক ডিগ্ৰী আহৰণ কৰে। ইয়াৰ পাছত তেখেতে আইন বিষয়ত অধ্যয়ন আৰম্ভ কৰে আৰু 2 বছৰৰ অন্তত সফলতাৰে বেৰিষ্টাৰী পাছ কৰে। 1912 চনত জৱাহৰলাল নেহৰু ভাৰতলৈ ঘূৰি আহে। ইংলেণ্ডৰ পৰা বেৰিষ্টাৰী ডিগ্ৰী লাভ কৰি ঘৰলৈ ঘূৰি অহা জৱাহৰলাল নেহৰুৱে পিতৃৰ তত্বাৱধানত এলাহাবাদ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ওকালতি ব্যৱসায়ত তেখেতে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেখেত বহুত শিশু প্ৰেমিক আছিল। তেখেতে শিশুবোৰক বহুত মৰম কৰিছিল আৰু বহুত ভাল পাইছিল। তেখেত শিশুসকলৰ মাজত নেহৰু খুৰা বুলি পৰিচিত আছিল। আৰু সেইবাবে তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। বহুত যুঁজি আমাৰ ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰে। এই ভাৰতবৰ্ষ স্বাধীনৰ পাছত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ৰূপে 1948 চনৰ 15 আগষ্টৰ শাসনভাৰ জৱাহৰলাল নেহৰুৱে গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰূপে পণ্ডিত জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্টৰ পৰা 1964 চনৰ 27 মে তাৰিখলৈকে প্ৰায় 18 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। চীনৰ ভাৰত আক্ৰমণৰ ঘটনাৰ প্ৰায় 2 বছৰৰ পাছতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে 1964 চনৰ 27 মে তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ আধুনিক ভাৰতৰ নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহৰুৰ আকস্মিকভাৱে মৃত্যু হয়। তেখেতৰ আকস্মিক বিয়োগ ভাৰতৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ আহিছে।